পঠিয়াইছে নহয় বাক টানি ধৰি আনিবলৈ কান্দি কান্দি কৰিব লাগিব তাই তাই থাকা Excuse me, I am the director. আচ্ছা তুমি এনে মানে মানে হয় আচ্ছা তোমার নাম তো লুসি 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 নহয় লুসি ও লুসি আচ্ছা তুমি অ্যাক্টিং কৰিব জানা নাই মানে অ্যাক্টিং অপচক আছে নে তোমাৰ অ্যাক্টিং হয় মানে যোৱাৰ পিছত হিৰোইন বিচাৰি আমি হাইৰাণ হৈ গৈছো দুই একে ক'লে বাইকে যিহেতু এক্টিং কৰে গতিকে ভৰি নকৰিব চাগে চাও এই এক্টিং ফেক্টিভৰ ফালতু কামবোৰ কৰিব বোলে মোৰ হাতত সময় নাই ও বৰ ব্যস্ততাৰ মানে নহয় আচ্ছা এখেত বা কোন মোৰ বয়ফ্ৰেণ্ড হয় কি আজি মোক এটা গ্ৰেণ্ড পাৰ্টি দিছে মোক নিবলৈ আহিছে ও গ্ৰেণ্ড পাৰ্টি বজা গ্ৰেণ্ড পাৰ্টি নহয় গ্ৰেণ্ড পাৰ্টি ভাল মানুহক এক্টিং কৰিবলৈ অভিনয় কৰিবলৈ বুদ্ধি বৃত্তি লাগে অকণমান মগজু লাগে এইবিলাক গ্ৰেণ্ড পাৰ্টি ফেন পাৰ্টি আকৌ মাথা নোহোৱা মানুহৰ কৰিব পাৰে এনিৱে আচ্ছা আপোনাৰ নামটো জনাবচোন ভাইৰাছ কৰোণা নেকি বাৰু ভাইৰাছ নহয় ভাইৰাছ এনিৱে নাইচ টু মিট ইউ এনেকে লাগি থাকক আজি আপুনি লুচিৰ লগত চব্জি হৈ আছে দুদিনমান পাছত লুচিৰ লগত ভাজি হৈ যাব লাহে লাহে লুচিৰ কাষত চেনীৰ দানা কেইটামান হৈ পৰি থাকিব আৰু শেষত গৈ দেখিব এই লুচিয়ে পৰঠাৰ আকাৰ লৈ বেলেগৰ ব্ৰেকফাষ্টত টেবুল সলনি কৰিছে আৰু আপুনি সন্মুখত পানীৰ গিলাচ হৈ খাৰা হৈ আছে মানুহে বিশেষকৈ ভাস্কৰ চৌধুৰীয়ে ইমান বেয়াকৈ অপমান কৰিছিল নহয় তাৰ পাছৰে পৰাই শৰ্মাদাৰ জেল থকাৰ বাটলে নাইকিয়া হৈ থাকিল তেওঁ মাজে মাজে মোক কয় মৰিব নোৱাৰা মানুহবোৰে বোলে বৰ কষ্ট হয় বহুত বেছি কষ্ট হয় ইমান সহজে মই পিতৃ ভাড়া হ'ব নোখোজো আৰু মোক জালক ঘৰ বদনাম দি একদম মৰিবলৈও দিব সঁচা কথাটো কি জানো নামটো লিখিব পৰাকৈ প্ৰয়োজন দেউতা আছিল সঁচা কিন্তু সেই দেউতাজনৰ পৰা মই কোনোদিন তাহাৰি ইমান সন্মান মৰম পাই নাপালোঁ এতিয়া সেই সমস্ত মৰম চেনেহ আদৰ মই মোৰ প্ৰকৃত পিতৃৰ পৰা আদায় কৰিব লাগিব অমুক লাগে তমুক লাগে মানে তেওঁৰ চকু অপৰাধী কৰিব লাগিব মোৰ কথা তেওঁ বুজি সময় মই কান্দিব লাগিব কিবা বিপদ হ'লে তেওঁক চিঞৰি পাতিব লাগিব বহুত কাম আছে মই মানুহজনৰ লগত বহুত বস্তু আদায় কৰিবলগীয়া আছে বহু মৰম বহু হাঁহি বহু চকু পানী তই কিয় থাকিব লাগে কচোন এনেই ইয়াত থকা মেলা ইমান সমস্যা এই দোকানীয়ে দুটামান দিছে কাৰণে তাত তই কিয় সময় দিব লাগে তাতো ঘৰ যা তোমাৰ অকলে আহিছে নাজানো কোনো যুদ্ধতে অকলে যুঁজিব নোৱাৰে মই যুঁজিব লগত কিয় যুঁজিবি তই মোৰ লগত কোন হয় মই তোৰ কাৰণে হা কথা ক'বলৈ আহিছে নাজানিব পাৰো মই তোৰ কোন হয় কিন্তু মই এইটো জানো তই মোৰ চব হয় ৰাতিপুৱা নিৰ্মাণে কিয় লাগে তাই বাপেকে পঠিয়াইছে মোক তাই লৈ যাবলৈ দিছে মই তাইৰ খবৰকে গিৰিয়েক গতিকে দিনতেই হওক বা ৰাতিয়ে হওক তাই মোৰ লগত বিন্দাছ গুচি যাব পাৰে ছোৱালীজনী ক'ত আছে নহ'লে কি নিৰ্মালী নাযায় তহঁতৰ লগত তাই দেউতাকৰ সন্মান ঘূৰাই নহ'লে ইয়াৰ পৰা তাই নাযায় তাই নাযায় বুলি ক'বলৈ তই কোন বে
একবাৰ গাঠাত দিছা এতিয়া মোৰ মনৰ জোৰে নহয় দেহাৰ জোৰো বাঢ়িছে হয়নে তেতিয়া চাম এবাৰ হাতৰ জোৰটোকে জুখি চাওঁ এইয়া বিয়াৰ পিছত আমি দুটাই এনেকে হাতে হাত ধৰিয়ে আগুৱাই যাব লাগিব ন কিমান দিনৰ পাছত মই মোৰ ছোৱালীজনীক কাষত পাইছোঁ তাইক মোৰ কাষৰ পৰা কোনেও আঁতৰাই দিব নোৱাৰে নিজৰ জীয়েজনীক বচাবলৈ যদি মমৰ বটলটো ভাঙিব পাৰিছে তাইৰ সন্মানখিনি বচাবলৈও বটলবোৰ ভাঙি পেলাব মনাহী হৈ মঞ্চ খপাব নোৱাৰে আপুনি মই মঞ্চত উঠিব নোৱাৰো মঞ্চত উঠি অভিনয় কৰাৰ সাহস মোৰ নাই সাহস মই দিম আপোনাক এইবাৰ আপুনি কথা দিব নাটকৰ ছোৱালী দেউতাকে এইবাৰ নাটক কৰি দেখুৱাব মই চাকৰিত পৰীক্ষা বহু কৰিছোঁ আপোনাক মোক এনেকৈ প্লিজ হাৰি যাবলৈ নিদিব কলংকিত দেউতাকৰ কলংকিত জীয়েকখন মোক জীয়াই থাকিবলৈ আপুনি নিদিব নহ'লে কিন্তু মই ইয়াৰ পৰা গুচি যাম চিঞৰি চিঞৰি মাতিব লাগিব সেই আহ মাজনী আহ ঘূৰি আহ মই দৌৰি গুচি যাম একবাৰে মোক ঘূৰাই নাচাওঁ কিন্তু আপোনাক মই কৈ দিছোঁ চাব কলৈ বুজাব নোৱাৰ তই কলৈ বুজাবলৈ নিদিওঁ তোক মই তই যদি গুচি যাওঁ তেনেহ'লে মই তিৰংগা দোকানী কওঁ মদত পিহি হলাই দে গিলি পেলাবে যদি মই যাব নালাগে তেতিয়াহ'লে উঠক থিয় হওক নাটকৰ আখৰাৰ সময় হৈছে নাটক কৰিবি আমি বহি থাকিম নেকি মই ডাইৰেক্টৰ আৰু মোৰ এই 3 নম্বৰ গাৰ্লফ্ৰেণ্ডজনী আছে নহয় এই পাৰিবতো ছেকেণ্ড হিৰোইন হ'বলৈ আৰু ছজনী মান গোটাই দিম আটাইকেইজনীকে মই হিৰোইন বনাই দিম আৰু তই হবি মেইন হিৰো আটাইকেইজনীকে তই এটালৈ মালা পিন্ধাই দিবি হিৰোইন কেইজনী আহি তোক কোলাত তুলি ল'ব ওপৰলৈ লৈ যাই দিব তলত ধৰি
ওপৰলৈ দলিয়াই দিব তলত ধৰিব দলিয়াই দিব ধৰিব দলিয়াই দিব আঁতৰি দিব তই তলত আহি ঠেক তয়ো খতম নাটকো খতম মই নোৱাৰো সেইবোৰ অভিনয় চভিনয় মোৰ দ্বাৰা সম্ভৱ নহয় দুই লাইন সংলাপে মুখস্থ নহয় মঞ্চত উঠি মই কি কৰিম তোমাৰ ভাগৰ লাগিছে মোৰ ভাগৰ লাগিছে ৰিহাৰ্চেল কৰি থাকোঁতে কৰিব ধৰিছোঁ মই ধৰিলোঁ বুলিহে সেইকেইটা খাব খুজিছিল মই কিন্তু নিদিলোঁ আমি সকলোৱে বিচাৰি দিয়কচোন শৰ্মাদাই আগৰ দৰে অভিনয় কৰিবলৈ লওঁ ৰাইজৰ পৰা পাওঁ কিন্তু ভয় লাগে জানে ইমান বেছি দুৰ্বল ক'ৰবাত কিবা হৈয়ে যায় নেকি মই শুনে নিদিও নহয় তেওঁ কৈছে মোক তোমাৰ মুখেদি দেউতা মাতষাৰ শুনিবলৈ তেওঁৰ বৰ মন দেউতা নহয় ইমান এজনক মই দেউতা বুলি মাতিয়ে আহিছোঁ তেওঁকতো সেই ছেকেণ্ড হেণ্ড কোনো ধৰণে মাতিব নিবিচাৰোঁ এটা নিভাজ অসমীয়া নামেৰে মাতি তেওঁ নিজে বিচৰা ধৰণে আৰু যিয়ে আহে তাকে মাৰি ধৰি খেদি পঠিয়াই দিবি বছৰ হুকুম কোনেও ভিতৰত সোমাব নোৱাৰে তহঁতে খালি চকী ৰেখাত নাটক কৰিব লাগিব মানুহ থিয় হৈ আছে আৰু তহঁতে ইয়াত নালাগে হাজাৰে থাক কোনেও ভিতৰ সোমাব নোৱাৰে মাৰিব নোৱাৰে ভালে আঁতৰ কৰিছোঁ ইয়াৰ পৰা আৰু নহ'লে কি কৰিবি সেইদিনা তোৰ মূৰ ফাটিছিল আজি তোৰ কি ফাটে একো ঠিক নাই অলপ পিছতে মঞ্চতে কেৱল চলাব লাগিব একো নহয় পৰিবাৰৰ চেনেলে এবাৰ সিহঁতক মাইছে